নমস্কাৰ। আজি আমি আহিলোঁ গুৱাহাটীলৈ। বিশেষ কাম এটা থকাৰ বাবে গুৱাহাটী আহিবলগীয়া হ'ল, সেয়েহে ৰাতিপুৱাই ট্ৰেইনত আহিলোঁ। কামখিনি হৈ গ'ল। এতিয়া বাজিলে 1 আৰু ট্ৰেইন যাব 4:30-5টামান বজাত। সেয়েহে মানুহজনে ক'লে ব'লা অলপমান চিৰিয়াখানাতে ঘূৰি আহোঁ। তেনেকৈ চিৰিয়াখানাত আহিলোঁ। মানুহ আহি আছে। ইয়াতে টিকট ল'ব লাগিব। ইয়াতে দুখন টিকট কাটি লওঁ। আমি 2জন আহিছোঁ। টিকট কাটি ল'লোঁ। এখন টিকট 33 টকাকৈ। টিকট কাটি এনেকৈ ভিতৰলৈ সোমাই গ'লোঁ। ভিতৰলৈ সোমাইয়ে দেখিলোঁ এখন শিশু উদ্যান, য'ত শিশুসকলে খেল ধেমালি কৰিব পাৰে। এতিয়া পিছে আমি ইয়াতে নোসোমাওঁ, আমি আগলৈকে যাওঁ, ঘূৰি আহি ইয়াতে সোমাম। আমি আগলৈকে আহি দেখিলোঁ ইয়াতে কিছুমান চৰাই আছে, যিবিলাক চৰাইয়ে পানীত চিকাৰ কৰি খায়। যেনে ধৰক পানী কাউৰী, বগলী, হাড়গিলা, এনেধৰণৰ কিছুমান চৰাই আছে। সেইসকল চৰাইক ইয়াতে ৰখা হৈছে। এইটো কেৰ্কেটুৱা দেখিছেনে? গলগৈ। ইয়াতে আছে ৰাজহাঁহ, পাতিহাঁহ, বগলী, এনেধৰণৰ চৰাইবোৰে আছে। এইবোৰ ইয়াতে পানীত সাঁতোৰে, গছৰ তলত জিৰণি লয়, এনেদৰে আছে। এই দুটা হৈছে ক'লা ৰাজহাঁহ। বগা ৰাজহাঁহ আগতে দেখিছোঁ বাৰু, কিন্তু ক'লা ৰাজহাঁহ দেখা নাছিলোঁ, প্ৰথমবাৰ দেখিলোঁ। আৰু ইয়াতে কিছুমান চৰাই আছে, সৰু সৰু কিছুমান চৰাই, যেনে ধৰক ভাটৌ, মইনা, শালিকা, ঘনচিৰিকা, এনেধৰণৰ চৰাইবিলাক ইয়াতে বন্দী কৰি ৰাখিছে। লাগিছে খোজকাঢ়ি কাঢ়ি। খোজকাঢ়ি কাঢ়ি গৈ আছোঁ। আগত কি আছে চাওঁ বাৰু। বহুত খোজ কাঢ়িব লাগে। ক'ৰবাত উঠিব লাগে, ক'ৰবাৰ পৰা নামিব লাগে, এনেকৈ খোজ কাঢ়ি 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 গৈ আছোঁ। এতিয়া এইপিনে চাওকচোন, এইটো হৈছে ধনেশ। ৰূপালী দৰি, এইটো দেওদৰিক, ৰূপালী দৰিক একে। আৰু ইয়াতে আছে কেটেলা পহু, দেখিছেনে? 3টা আছে কেটেলা পহু, এটা সম্পূৰ্ণ বগা।
ইয়াতে আছে কাছ, এইটো ডাঙৰ কাছ, ইয়াতেও কাছ দুটা আছে। এইটো হৈছে লৰি চৰাই, ৰংটো চাওকচোন কিমান ধুনীয়া লাগিছে। এইটো হৈছে লাভ বাৰ্ড, ইয়াতে বৰ্ডি আৰু লাভ বাৰ্ড একেলগে আছে। এইটো হৈছে ককটেল, এইবিলাক ওপৰত যে ওলমাই থৈছে সিহঁতে থাকিবৰ কাৰণে কিছুমান টেকেলি ওলমাই থৈ দিছে, দেখিছেনে? এইপিনে আৰু আছে ধনেশ। এইটো চাওকচোন কিবা খোৱা বস্তু দিয়া বুলি ভাবিছে, তাৰ কাৰণে ওচৰলৈ আহিছে, কিন্তু বাহিৰলৈ ওলাব নোৱাৰে। সিহঁতক ইয়াতে বন্দী কৰি ৰখা হৈছে। এটা কি ইগল আৰু হুগুন দুটা একেলগে আছে, সেইটা হুগুন। এইটা ইয়াত আছে ডৰিক, এইটো ডৰিক। আমি আচলতে বহুত চৰাই দেখা পোৱা নাই। এনেকৈ গৈ আছোঁ। এটা ভিডিঅ'তে সম্পূৰ্ণ চিৰিয়াখানাখন দেখুৱাটো ইমান সহজ নহয়, তাৰ কাৰণে মই 2-3টা ভিডিঅ'ত অলপ অলপকৈ দেখুৱাইছোঁ। আমি নেক্সট ভিডিঅ'ত আৰু লগ পাম। এইটো ভিডিঅ' ইমানেই আছিল, গতিকে বাই বাই, নেক্সট ভিডিঅ' চাব, বাই।